নমস্কাৰ মৰমৰ ক্লাছ 5 তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন 4 দা ষ্টৰ্ক এণ্ড দা ফক্স পাঁচটি আজি মই তোমালোকৰ কাৰণে সহজকৈ বুজাই দিম আৰু পাঁচটি থকা এক্টিভিটিজ আটাইবোৰ আলোচনা আৰু সমাধান কৰি দিম। এতিয়া আহা আমি শিয়াল আৰু বগলীৰ এই মজাৰ শিক্ষামূলক সাধু কথাটি পঢ়ো। গল্পটো পঢ়াৰ আগতে আমি ভাত খাবলৈ ব্যৱহাৰ কৰা বিভিন্ন পাত্ৰৰ বিষয়ে জানি লওঁ আহা। Look at the pictures below. তলৰ পিকচাৰসমূহলৈ চোৱা। আমি ভাত খাবৰ কাৰণে এনেকুৱা কাঁহৰ কাঁহী, বাতি, গিলাচ ব্যৱহাৰ কৰোঁ। কেতিয়াবা আমি এনেকুৱা কলগছৰ ঢকুৱাও ব্যৱহাৰ কৰোঁ। কেতিয়াবা গছৰ ডাঙৰ পাত ব্যৱহাৰ কৰোঁ। কেতিয়াবা কলগছৰ পাত। আজিকালি যিকোনো অনুষ্ঠানতে বিয়া, শ্ৰাদ্ধ, বাৰ্থডে, মেল মিটিং সকলোতে এই ভোজপাতেই ব্যৱহাৰ হয়। বজাৰত বিভিন্ন ধৰণৰ ভোজপাত বাতি পোৱা যায়। আজিকালি এইবোৰেই চলে। এতিয়া আহা আমি সাধুটি পঢ়ো। বহুত দিন আগৰ কথা, এটা শিয়াল আৰু এটা বগলী ভাল বন্ধু আছিল। এদিন বাটতে শিয়ালটোৱে বন্ধু বগলীক লগ পাই খবৰ সুধিলে আৰু নিজৰ ঘৰলৈ লাঞ্চ খাবলৈ মাতিলে। হেল্ল' মিষ্টাৰ ষ্টৰ্ক, হাউ আৰ ইউ? বগলীয়ে উত্তৰ দিছে, I am fine, thank you. শিয়ালে বগলীক নিজৰ ঘৰলৈ নিমন্ত্ৰণ দি কৈছে, Would you come to my place for lunch tomorrow? কালি তুমি মোৰ তালৈ লাঞ্চ কৰিবলৈ আহিবানে? লাঞ্চ মানে দুপৰীয়াৰ আহাৰ। বগলীয়ে উৎসাহিত হৈ ক'লে, Oh yes, that would be great. বঢ়িয়া হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিয়ালে বগলীক কি খাবলৈ মাতিছিল? লাঞ্চ খাবলৈ, দুপৰীয়াৰ আহাৰ। তোমালোকে কিন্তু এইটো মনত ৰাখিবা। প্ৰশ্ন আছে। The next day, the fox prepared a tasty meal. পিছদিনাখন ফক্সে চুপৰ নিচিনা এখন টেষ্টি খাদ্য বনাইছে। And announced to the stork. আৰু ডাঙৰকৈ বগলীটোক মাতি কৈছে, The meal is ready. খাদ্য ready. He served the meal on a beautiful plate. সি এখন ধুনীয়া প্লেটত খাদ্যখিনি সাজি দিছে, বাঢ়ি দিছে। And said, Let's start. আৰু কৈছে, আৰম্ভ কৰোঁ আহা। The stork looked at the meal and said. বগলীয়ে খাদ্যখনলৈ চালে আৰু ক'লে, My friend, I have a long beak. মোৰ দীঘল ঠোঁট। Will you please give me the food in a pot? তুমি খাদ্যখিনি এটা পাত্ৰত দিবা নেকি? The fox did not respond to the stork's request. শিয়ালে বগলীৰ অনুৰোধলৈ কোনো গুৰুত্বই নিদিলে। And kept on eating his food. নিজৰ খাদ্যখিনি খোৱাতহে লাগি গ'ল। The stork looked at his plate hungrily. বগলীটোৱে ভোকতে প্লেটখনলৈ চাই থাকিল। He could not eat anything. সি অলপো খাব নোৱাৰিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিয়ালে দিয়া খাদ্যখন জুলীয়া আছিল। গোটা হোৱা হ'লে নিশ্চয় বগলীয়ে খাব পাৰিলেহেঁতেন। কাৰণ বগলীয়ে সৰু সৰু মাছকো ধৰি খাব পাৰে। He left the house of the fox hungry and sad. বগলীয়ে ভোকত দুখত শিয়ালৰ ঘৰৰ পৰা গুচি গ'ল। ভিতৰি লাজো পালে। A few days later, কেইদিনমানৰ পিছত বগলীয়ে শিয়ালক লগ পাই খবৰ সুধিছে। এইবাৰ বগলীয়ে শিয়ালক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনাই কৈছে, Hello, how are you? কি খবৰ? Why don't you come to my house for dinner today? আজি তুমি মোৰ ঘৰলৈ ডিনাৰ খাবলৈ নাহা কিয়? শিয়ালে উত্তৰ দিছে, I am fine, thank you. I'll be happy to come. মই যাব পালে ভালেই পাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বগলীয়ে শিয়ালক ডিনাৰ খাবলৈ মাতিছে। ডিনাৰ মানে ৰাতিৰ আহাৰ। That evening, the stork prepared a tasty meal. সেইদিনা ৰাতি বগলীয়ে এখন টেষ্টি খাদ্য বনাইছে। He served it in a pot with a long and thin neck. বগলীটোৱে খাদ্যখিনি এটা সৰু দীঘল গল থকা পাত্ৰত সাজিছে, বাঢ়িছে। He then invited the fox to have the food. তাৰপিছত সি শিয়ালটোক খাবৰ কাৰণে ইনভাইট কৰিছে, মাতিছে। বগলীয়ে কৈছে, You are not eating properly. তুমি ভালকৈ খোৱা নাইচোন। Aren't you feeling well? তোমাৰ কি গা ভাল নহয় নেকি?
শিয়ালে উত্তৰ দিছে, অহ, I am fine, ভালে আছো। It is only the pot, এই পাত্ৰটোহে। I cannot eat from the pot, মই পাত্ৰটোৰ পৰা খাব পৰা নাই। May I have a plate please, এটা প্লেট পাম নেকি? The stork did not respond, বগলীয়ে কোনো গুৰুত্ব নিদিলে। He kept on eating his food, সি নিজৰ খাদ্য খোৱাত লাগি গ'ল। Now the fox remembered how he had treated the stork at his home. তেতিয়াই শিয়ালটোৰ মনত পৰি গ'ল তেওঁ নিজৰ ঘৰত বগলীটোক কেনেকুৱা ব্যৱহাৰ কৰিছিল। He realized that others treat you the way you treat them. তেওঁ বুজিলে তুমি আনক যেনেকুৱা ব্যৱহাৰ কৰা আনেও তোমাক তেনেকৈ ব্যৱহাৰ কৰে। He left the house of the stork sadly, having learned his lesson. শিয়ালে এই শিক্ষা পোৱাৰ পিছত দুখেৰে বগলীৰ ঘৰ এৰে। Left. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল আমাৰ বগলী আৰু শিয়ালৰ সাধু কথাটি। তোমালোকৰ বহুতে সাধুটি শুনিছে কিজানি। এতিয়া আহা আমি এক্টিভিটিজবোৰৰ সমাধান কৰোঁ। Activities 1. Let's see how much we have understood. আমি কিমানখিনি বুজিলো চাওঁ আহা। Choose the correct answer. শুদ্ধ উত্তৰটো বাছা। A. The fox invited the stork for, শিয়ালটোৱে storkক লাঞ্চ খাবৰ কাৰণে, ব্ৰেকফাষ্ট, ডিনাৰ, টি কি খাবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল, ইনভাইট কৰিছিল? শিয়ালে বগলীক লাঞ্চ খাবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল। আমাৰ এনচাৰটো হ'ব লাঞ্চ। তোমালোকে ইয়াতে এনেকৈ টিক চিন দিবা। বি নাম্বাৰ, দ্য ষ্টৰ্ক ৰিকুৱেষ্টেড দ্য ফক্স টু চাৰ্ভ হিজ ফুড ইন, বগলীয়ে শিয়ালক কিহত খাদ্যখিনি দিবৰ কাৰণে অনুৰোধ কৰিছিল? প্লেটত, কাপত, পট, বাউল। আমাৰ এনচাৰ হ'ব পট। দ্য ষ্টৰ্ক চাৰ্ভ দ্য ফুড ইন, বগলীটোৱে খাদ্যখিনি কিহত সাজি দিছিল? এ পট, এ বাউল, এ প্লেট, এ গ্লাছ টাম্বলাৰ। বগলীয়ে সাজিছিল এ পট, পাত্ৰত। ডি নাম্বাৰ, দ্য ফক্স কুড নট ইট দ্য মিল চাৰ্ভ বাই দ্য ষ্টৰ্ক বিকজ, শিয়ালটোৱে বগলীয়ে দিয়া খাদ্যখিনি খাব নোৱাৰিলে কাৰণ দ্য মিল ৱাজ নট টেষ্টি, খাদ্য সোৱাদ নাছিল। হি ৱাজ নট ফিলিং ৱেল, তেওঁৰ গা ভাল নাছিল। দ্য ফুড হট, খাদ্য গৰম আছিল। আমাৰ এইটোও নহয়, এইটোও নহয়, এইটোও নহয়, গতিকে আমাৰ এইটো হ'বই। দ্য পট ইন হুইচ দ্য ফুড ৱাজ চাৰ্ভ had a long and thin neck, যিটো পাত্ৰত খাদ্য দিছিল সেই পাত্ৰটো দীঘল আৰু সৰু গল আছিল। এতিয়া আহা আমি নেক্সট পেজলৈ যাওঁ। 2. Write the answers. উত্তৰ লিখাম। A. Who invited the stork for lunch? বগলীক কোনে লাঞ্চ খাবৰ কাৰণে নিমন্ত্ৰণ কৰিছিল? এনচাৰটো হ'ব ফক্স। হুৰ জাগাত ফক্স লিখিলেই হ'ল। হুৰ ঠাইত দ্য ফক্স লিখিলেই হ'ল। বাকীখিনি আমাৰ কুৱেশ্যনতে আছে। দ্য ফক্স ইনভাইটেড দ্য ষ্টৰ্ক ফৰ লাঞ্চ, শিয়ালটোৱে বগলীটোক দুপৰীয়াৰ আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিল। বি নাম্বাৰ, হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভ দ্য মিল, ইউটেনচিল মানে হ'ল বাচন, শিয়ালটোৱে কি বাচনত খাদ্যখিনি সাজি দিছিল? এনচাৰ, the utensil in which the fox served the meal was a plate. এখন প্লেটত খাদ্যখিনি সাজি দিছিল ফক্সটোৱে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গোটেই এনচাৰটো মুখস্থ কৰিবৰ দৰকাৰ নাই। দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভ দ্য মিল ৱাজ, আমাৰ এই গোটেইখিনি প্ৰশ্নটোতে আছে। তুমি মাত্ৰ হোৱাট ৱাজ, হোৱাটৰ ঠাইত এ প্লেট লিখি দিলেই হ'ল। C number, why didn't the stork respond to the fox request? বগলীটোৱে শিয়ালৰ অনুৰোধক কিয় গুৰুত্ব নিদিলে? কাৰণ because the stork did not forget how the fox had treated him in his house. বগলীটোৱে তেওঁৰ ঘৰত শিয়ালটোৱে কেনেকুৱা ব্যৱহাৰ কৰিছিল পাহৰা নাছিল। 2 নম্বৰ কাৰণ, the stork wanted to teach him a lesson. বগলীটোৱে তাক এটা শিক্ষা দিব বিচাৰি আছিল।
প্ৰতিহত ল'ব বিচাৰি আছিল 3 number read the meal timetable of the store বগলীৰ খাদ্য খোৱাৰ টাইম টেবলখন পঢ়া তাৰমানে কোন টাইমত কি খাই বগলীয়ে খাদ্য টাইম ব্ৰেকফাষ্ট 8:30 am অৰ্থাৎ চাহ খাই 8:30 লাঞ্চ দুপৰীয়াৰ আহাৰ 1 বজাত খায় ডিনাৰ ৰাতিৰ আহাৰ 9 বজাত খায় এতিয়া তোমাক প্ৰশ্ন কৰিছে এ at what time does the stork have his lunch have মানে খোৱা বুজাই বগলীয়ে লাঞ্চ কোন টাইমত খায় আমাৰ এনসাৰটো হ'ব answer the stork has his lunch at 1 pm ছাত্ৰ ছাত্ৰীসকল ইয়াতে হেভৰ ঠাইত এনসাৰত হেজ হ'ব হেজ মানেও খোৱা বুজাব থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ কাৰণে হেজ হ'ব তোমালোকে থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কি হয় পিছলৈ পাবা The stork has his lunch at 1 pm. বগলীটোৱে 1 বজাত লাঞ্চ কৰে দুপৰীয়াৰ ভাত খায় B number What does the stork have at 8:30 am? 8:30 বগলীটোৱে কি খায় Answer The stork has breakfast at 8:30 am. ইয়াতো has হ'ব বগলীটোৱে 8:30 ব্ৰেকফাষ্ট খায় 4 number work in pairs দুজন দুজন হৈ কৰা ask each other the following questions about your favorite dish তোমাৰ পছন্দৰ খাদ্যখনৰ বিষয়ে এজনে আনজনক সোধা তোমালোকে দুজন দুজন হ'বা এজনে আনজনক প্ৰশ্ন কৰিবা প্ৰশ্নকেইটা হ'ল এ what is your favorite dish তোমাৰ পছন্দৰ খাদ্য কি বি who cooks it for you চি What ingredients are used to make it? এইটো বনাবৰ কাৰণে কি কি বস্তু দিয়া হয় ডি Why do you like it? তুমি কিয় ভাল পোৱা ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নকেইটাৰ উত্তৰ সকলোৰে বেলেগ বেলেগ হ'ব কাৰণ সকলোৰে পছন্দৰ খাদ্য বেলেগ বেলেগ মই মাত্ৰ এটা উদাহৰণ হিচাপত তোমালোকৰ কাৰণে লিখি দিছো মোৰ পছন্দৰ খাদ্য মই দাল বুলি লিখিছো দালি What is your favorite dish? Answer My favorite dish is dal. Who cooks it for you? কোনে বনায় My mother cooks it for me. What ingredients are used to make it? এইটো বনাবৰ কাৰণে কি কি দিয়া হয় water, salt, turmeric, হালধি, onions, পিয়াজ, garlic, green chilies, কেঁচা জলকীয়া and oil. Why do you like it? তুমি কিয় ভাল পোৱা because কাৰণ it is tasty healthy কাৰণ ই টেষ্টি হয় হেলদি হয় স্বাস্থ্যকৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকেও এনেদৰে নিজৰ নিজৰ ফেভৰিট খানাৰ বিষয়ে এনেকৈ লিখিবা এই এক্টিভিটিটো কৰিলে তুমি পাকঘৰত থকা বহুত বস্তুৰ নাম জানিবা সল্ট নিমখ টাৰ্মেৰিক হালধি অনিয়নছ পিয়াজ গাৰ্লিক নহৰু গ্ৰীণ চিলিজ কেঁচা জলকীয়া অইল তেল তোমালোকৰ ছাৰ মেমে ক্লাছত এক্টিভিটিটো কৰাব 5 number activity read the following sentences তলৰ সেন্টেন্সসমূহ পঢ়া Would you come to my place for lunch tomorrow? তুমি লাঞ্চ কৰিবৰ কাৰণে কালি মোৰ তালৈ আহিবানে May I have a plate please? এটা প্লেট পাম নেকি The first sentence is used to make an invitation. প্ৰথমৰ সেন্টেন্সটোৱে ইনভাইটেশন কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় The second is used to make a request. দ্বিতীয়টো কিবা এটা অনুৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় যেনে May I have a plate please? এখন প্লেট পাম নেকি অনুৰোধ কৰিলে আমি এনেকৈ May I ইউজ কৰোঁ Now read the sentences below. এতিয়া তলত দিয়া সেন্টেন্স কেইটা পঢ়া and say which one is used to make an invitation and which one is used to make a request. এতিয়া কোৱা ইয়াৰে কোনটো ৰিকুৱেষ্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হ'ব আৰু কোনটো ইনভাইটেশনৰ কাৰণে ইউজ কৰা হ'ব Could you come to my house for dinner today? তুমি আজি ডিনাৰ কৰিবৰ কাৰণে মোৰ ঘৰলৈ আহিব পাৰিবানে Will you please give me the food in a pot? তুমি খাদ্যখিনি এটা পাত্ৰত দিবানে এতিয়া তুমি কোৱা কোনটো
ৰিকুৱেষ্ট হ'ব, কোনটো ইনভাইটেশ্যন হ'ব। এইটো কাম তোমাক দিলোঁ। 6 নম্বৰ, ৱৰ্ক ইন পেয়াৰ্ছ, দুজন হৈ কৰা, and make invitations and requests using the clues in the brackets। আৰু এই ক্লু কেইটা ব্যৱহাৰ কৰি তুমি ইনভাইটেশ্যন আৰু ৰিকুৱেষ্ট বনোৱা। Will you please give me a pen? ৰিকুৱেষ্ট কৰাৰ ক্ষেত্ৰত আমি will you please, আৰু যেতিয়া ইনভাইট কৰিম could you come, would you come, আমি এনেকৈ ব্যৱহাৰ কৰোঁ। তোমালোকৰ কাৰণে মই এনচাৰবোৰ লিখি দিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যিবিলাক বাক্য would you come, could you come to my house, এনেবোৰ বাক্য ইনভাইটেশ্যন হ'ব। কাৰোবাক আমি নিমন্ত্ৰণ কৰিবলৈ হ'লে আমি এনেদৰে ক'ব লাগিব, would you come to my house tomorrow? তুমি কালি আমাৰ ঘৰলৈ আহিব পাৰিবানে? could you, would you একে অৰ্থ কৰে। আৰু যিবিলাক বাক্য will you please, would you please, may I এনেদৰে আৰম্ভ হ'ব, সেইবিলাক বাক্য হ'ব ৰিকুৱেষ্ট। প্ৰশ্ন কৰাৰ ক্ষেত্ৰত will আৰু would একে অৰ্থ কৰে। will you please যি অৰ্থ, would you please একে অৰ্থ। will you please give me a pen? তুমি মোক এটা কলম দিবানে? would you like some chocolate? কাৰোবাক যদি কিবা বস্তু যাচা হয়, তুমি কি খাবা? would you like some chocolate? তুমি চকলেট খাবা নেকি? could you come to my house? এইটোতো আমাৰ ইনভাইটেশ্যন হৈ গ'ল। may I play with you? তোমালোকৰ লগত ময়ো খেলিব পাৰিমনে? আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজিব পাৰিছা। 7 নম্বৰ, Bina is Rohit's sister. They, along with their parents, are at their uncle's place in Tezpur for মাঘ বিহু। মাঘ বিহুৰ কাৰণে বিনা আৰু ৰোহিতে নিজৰ মাক বাপেকৰ লগত তেজপুৰত নিজৰ খুৰাকৰ ঘৰত গৈছে। Now they are having tea. চবে চাহ খাই আছে। Let's read their conversation. তেওঁলোকৰ কথোপকথন পঢ়ো আহা। তেওঁলোকে যে এই কথাবিলাক পাতি আছে, এইবিলাক পঢ়ো আহা। 1 নম্বৰ, this খিলা পিঠা is very tasty. বিনাই কৈছে, এই খিলা পিঠা বৰ টেষ্টি হৈছে। তাৰ খুৰীয়ে কৈছে, বিনা take some more, আৰু কেইখনমান খোৱা। take মানেও খোৱা বুজায়। 3 নম্বৰ, I love the তিল পিঠা and the লাৰু। মই তিল পিঠা আৰু লাৰু কেইটা ভাল পাইছোঁ। I will have a few more, মই আৰু কেইটামান খাম। have মানেও খোৱা বুজায়। have মানেও খোৱা বুজায়, take মানেও খোৱা বুজায়। The চিৰা with দৈ is delicious. চিৰা আৰু দৈ বৰ সোৱাদ হৈছে। And the গুড় is very good. গুড়খিনিও ভাল। ভাইটি, from where have you bought it? ভাইটি, তুমি ক'ৰ পৰা আনিছা? 5 নম্বৰ, দাদা, I bought it from the weekly market. দাদা, মই সাপ্তাহিক বজাৰৰ পৰা আনিছোঁ। I have packed a kilo of গুড় for you to take home. ঘৰলৈ নিবৰ কাৰণে মই তোমালোকৰ কাৰণে 1 কেজি গুড় বান্ধি দিছোঁ। 6, that's lovely. ভাল কথা। 7, we are having such tasty pitas and ladus after a long time. আমি বহুত দিনৰ মূৰত এনেকুৱা টেষ্টি পিঠা লাৰু খাই আছোঁ। 8 নম্বৰ, let's see how much we have understood. আমি কিমান বুজিলো চাওঁ আহা। তাৰমানে ছাত্ৰ ছাত্ৰীসকল, এইমাত্ৰ যে আমি এই কথা বতৰাবোৰ পঢ়িলোঁ, তুমি কিমানখিনি বুজি পালা? এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। A, who visited whom and on what occasion? কোনে কাক ভিজিট কৰিছে, তাৰমানে কোনে কাৰ ঘৰলৈ গৈছে, and on what occasion, আৰু কোন সময়ত গৈছে, কোন উৎসৱৰ সময়ত। আমি ইতিমধ্যে পালোৱেই বিনা আৰু ৰোহিতে মাক বাপেকৰ লগত তেজপুৰলৈ গৈছে। on what occasion, কোন occasion গৈছিল? মাঘ বিহুত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই এনচাৰবোৰ লিখি দিছোঁ। A, who visited whom and on what occasion? Bina, Rohit and their parents visited their uncle's place in Tezpur on the occasion of Magh Bihu. B, what are the people in the picture doing? Picture মানুহ কেইজনে কি কৰি আছে? Answer,
The people in the picture are sitting together around a table. এখন টেবুলৰ চাৰিওফালে বহি আছে and having tea, পিঠা, লাড়ু and চিৰা দৈ। চাহ, পিঠা, লাড়ু, চিৰা দৈ খাই আছে। C. What did Bina's aunt say to Bina? Binaৰ খুৰীয়ে Bina কি কৈছে? Answer. Bina's aunt said to Bina. Binaৰ খুৰীয়ে Bina কৈছে, Bina, take some more. Bina আৰু কেইটামান লোৱা। D. What did Bina's uncle offer to his brother? Binaৰ খুৰাকে তেওঁৰ ভায়েকক কি দিছে? Answer. Bina's uncle offered a kilo of gur, jagiri, to his brother. Binaৰ আংকুলে 1 কিলো গুৰ তেওঁৰ ভায়েকক দিছে। গুৰ ইংলিছত জাগিৰি। 9 number. Answer the following questions in a serial order to complete the narration of a recent visit you made to your friends, relatives place. কেইদিনমান আগতে তুমি বন্ধুৰ ঘৰলৈ বা কোনো আত্মীয়ৰ ঘৰলৈ গৈছিলা। এতিয়া তোমাৰ ভ্ৰমণ কাহিনীটো বৰ্ণনা কৰিবলৈ তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াতে প্ৰশ্নবোৰ এটাৰ পিছত এটাকৈ সজোৱা আছে, সেইকাৰণে তুমি এনসাৰবিলাক দিওঁতে ইন এ চিৰিয়েল অৰ্ডাৰ তুমিও চিৰিয়েলি উত্তৰবিলাক দি যাব লাগিব। প্ৰশ্ন এ, where did you go and when? তুমি ক'লৈ গৈছিলা আৰু কেতিয়া গৈছিলা? বি, who did you visit and with whom? তুমি কাৰ ঘৰলৈ গৈছিলা আৰু কাৰ লগত? ছাত্ৰ ছাত্ৰীসকল, প্ৰশ্নসমূহৰ এনসাৰ সকলোৰে বেলেগ বেলেগ হ'ব। তোমালোকৰ সুবিধাৰ বাবে মই বিনা আৰু ৰোহিতৰ এই ভ্ৰমণ কাহিনীটোকে এই প্ৰশ্নসমূহৰ এনসাৰত দি দিছোঁ। তোমালোকে মই লিখাৰ দৰে লিখিব পাৰা, মাত্ৰ ঠাইৰ নামটো বদলাই দিলেই হ'ল। প্ৰশ্ন এ, where did you go and when? তুমি ক'লৈ গৈছিলা আৰু কেতিয়া গৈছিলা? Answer. I went to Tezpur last week during the Magh Bihu holidays. মই তেজপুৰলৈ গৈছিলোঁ যোৱা সপ্তাহত মাঘ বিহুৰ বন্ধত। B. Who did you visit and with whom? তুমি কাক ভিজিট কৰিছিলা আৰু কাৰ লগত? I visited my aunt and uncle. I went with my parents and my brother. মই খুৰা খুৰীক দেখা কৰিছিলোঁ, ভিজিট কৰিছিলোঁ। মোৰ মা দেউতা আৰু মোৰ দাদাৰ লগত মই গৈছিলোঁ। C. How did the host behave when she saw you? তোমালোকক দেখাৰ পিছত গৃহস্থই, host মানে গৃহস্থ, সেই গৃহস্থই কেনেধৰণে তোমালোকক ব্যৱহাৰ কৰিছিল? Answer. When we arrived, my uncle and aunt welcomed us with big smiles. যেতিয়া আমি গৈ পাওঁ, মোৰ খুৰা আৰু খুৰীয়ে আমাক হাঁহি হাঁহি ৱেলকাম কৰিছিল। Hugged us warmly, আমাক সাৱটি ধৰিছিল। And happily invited us in, আৰু আমাক ভিতৰলৈ মাতি নিছিল। D. What did you do there? তাতে তোমালোকে কি কি কৰিছা? Answer. We spent the days talking. আমি দিনবোৰ কথা কৈয়ে পাৰ কৰিছোঁ। And we enjoyed the beautiful places in Tezpur. আৰু তেজপুৰৰ বিউটিফুল প্লেচেছ, ধুনীয়া ধুনীয়া ঠাইবোৰ আমি উপভোগ কৰিছোঁ। E. What did you talk about? তোমালোকে কিহৰ বিষয়ে কথা পাতিছিলা? We talk about studying. আমি পঢ়াৰ কথা পাতিছিলোঁ। What did you eat? তোমালোকে কি কি খাইছিলা? Answer. We ate tea, চিৰা, দৈ, তিলপিঠা, লাড়ু, etc. আমি চাহ, চিৰা, দৈ, তিলপিঠা, লাড়ু ইত্যাদি খাইছিলোঁ। G number. Did you like the food and why? তুমি খাদ্যবোৰ ভাল পাইছিলানে আৰু কিয় পাইছিলা? Answer. Yes, I liked the food. মই খাদ্যবোৰ ভাল পাইছিলোঁ because everything was homemade, fresh, delicious. কাৰণ সকলোবোৰে ঘৰতে বনোৱা, সতেজ সতেজ আৰু সোৱাদ। H. How did you feel? তোমাৰ কেনেকুৱা লাগিছিল? Answer. I felt very happy.
মোৰ বহুত আনন্দ লাগিছিল ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ এনসাৰবোৰ এটা এটা লাইনতে লিখিলেও হ'ব 10 নম্বৰ while going back home ঘৰলৈ উভতি অহাৰ সময়ত বিনা ৰোহিত and their parents stopped at a tea stall to have tea and snacks মানে চাহৰ লগত খোৱা লঘু আহাৰ ঘৰলৈ আহি থাকোতে বিনা ৰোহিত আৰু তেওঁৰ মাক বাপেকে চাহ জলপান খাবৰ কাৰণে এখন চাহৰ দোকানত ৰখে This is the menu that they were given এখন মেনু দিছে দোকানৰ ফালৰ পৰা read it aloud এখন তোমালোকে পঢ়া Cutlet rupees 30, porotha 20, puri 20, chop 20. এনেকৈ লিষ্টখন দোকানীয়ে দিছে Imagine that you are at this tea stall. কল্পনা কৰি লোৱা তুমিও সেইখন চাহৰ দোকানত আছা Which of the above food items will you have? ইয়াৰে কোনটো item খাবা বা লবা Count and say how much money you will have to pay. ইয়াতে দামবিলাক লিখা আছে কোনটোৰ কিমান দাম ইয়াৰে তুমি কোনটো লবা দামবিলাক টোটেল কৰা কিমান টাকা হল তুমি কিমান টাকা দিব লাগিব দোকানীক তোমালোকে ক্লাছত এইবোৰ হিসাব কৰি স্যাৰ মেমক দেখুৱাবা 11 নম্বৰ draw your favorite food and color it তোমাৰ পছন্দৰ খাদ্য কি আঁকা আৰু ৰং কৰা 12 নম্বৰ Bina shows this advertisement to her father বিনাই এই এডভাৰটাইজমেণ্টখনক তেওঁৰ নিজৰ ফাদাৰক দেখুৱাইছে Bina tells her father বিনাই তাৰ ফাদাৰক কৈছে This is an advertisement for snacks sold by জলপান এই এডভাৰটাইজমেণ্টখন জলপান নামৰ এখন দোকানে দিছে এডভাৰটাইজমেণ্টখনত কি আছে চাও আহা Have you tried our fresh khila pitha laru til pitha আপোনালোকে আমাৰ খিলা পিঠা লাৰু তিল পিঠা খাই চাইছেনে Today's offer get 50% off when you spend rupees 100 or more আপোনালোকে যদি 100 টকা বা তাতকৈ বেছি বজাৰ কৰে এটা হলে 50% off পাব free home delivery order now call তাৰ মানে এইটো নম্বৰত কল কৰিলে তোমাক হোম ডেলিভাৰি দিব অৰ্থাৎ ঘৰতে দি যাবহি তোমাক এতিয়া বিনাই তেওঁৰ ফাদাৰক কিবা অৰ্ডাৰ দিম নেকি সুধিছে ছাত্ৰ ছাত্ৰীসকল এইটো কৰিব লগা বিশেষ একো নাই তোমালোকক মাত্ৰ এডভাৰটাইজমেণ্টৰ লগত চিনাকি কৰাই দিছে 13 নম্বৰ A collect and paste an advertisement here এখন এডভাৰটাইজমেণ্ট সংগ্ৰহ কৰা আৰু ইয়াতে আঠা লগা দিয়া write two sentences about it আৰু এডভাৰটাইজমেণ্টখনৰ ওপৰত দুটা সেন্টেন্স লিখাম ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাতৰি কাকত দোকান টিভি মোবাইলত এডভাৰটাইজমেণ্ট দেখি থাকা তুমি দেখা যিকোনো এখন এডভাৰটাইজমেণ্ট মোবাইলত ফটো মাৰি লৈ সৰুকৈ প্ৰিন্ট আউট কৰি এই খালি ঠাইখিনিত আঠা লগাই দিয়া আৰু তলত এই খালি ঠাইত এডভাৰটাইজমেণ্টখনৰ বিষয়ে দুটা লাইন লিখা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপত থকা এই এডভাৰটাইজমেণ্টখনকে উদাহৰণ হিচাপে লৈ মই দুটা সেন্টেন্স লিখি দিছো এক নম্বৰ This is an advertisement for জলপান এইখন জলপান দোকানখনে দিয়া এডভাৰটাইজমেণ্ট 2 It offers 50% off on purchases of rupees 100 or more and free home delivery এওঁলোকে 100 টকা বা তাতকৈ বেছি টকাৰ যদি বজাৰ কৰা 50% অফ দিয়ে আৰু হোম ডেলিভাৰী দিয়ে ছাত্ৰ ছাত্ৰীসকল 13 নম্বৰ B Now tell your friend a few sentences about it এতিয়া তোমাৰ বন্ধুক এই এডভাৰটাইজমেণ্টখনৰ বিষয়ে কেইটামান সেন্টেন্স কোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই উদাহৰণ হিচাপে কেইটামান সেন্টেন্স লিখি দিছো Hello friend তুমি ইয়াতে নাম দিব পাৰা This is an advertisement for Jolpan snacks. They sell khila pitha, laru and til pitha. They are giving 50% off when we spend rupees 100 or more. They also provide free home delivery. এনেকৈ তুমি 4-5টা সেন্টেন্স তোমাৰ বন্ধুক ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এক্টিভিটিটো কিছু কঠিন হয় কিন্তু তোমাৰ ছাৰ মেমে ক্লাছত হেল্প কৰিব ভয় খাব নালাগে 14 নম্বৰ Find words ending with li
from the word greet below. তলৰ এই word greet বিলাকৰ পৰা লি শব্দৰে শেষ হোৱা word কেইটা লিখা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আমি লিৰে শেষ হোৱা শব্দবোৰ বিচাৰো। লি, softly, happily, slowly, loudly, quietly. এতিয়া আহা আমি শব্দকেইটা লিখি উলিয়াও। কুইকলি, হ্যাপিলি, বিউটিফুলি, কেয়ারফুলি। 15 number. Bina has drawn the following picture in a drawing competition. Binai drawing competitionত এই ছবিখন আঁকিছে। বহুত ভাল ছবি আঁকিছে। Bina has to write a paragraph of 5 sentences about the picture. Binai এই পিকচাৰৰ ওপৰত এটা পেৰাগ্ৰাফ লিখিব লাগে 5টা সেন্টেন্সৰ। Work in pairs and help her in writing the paragraph. দুজন লগ হৈ হেল্প কৰা। You may use the words from the box below. তোমালোকে তলত এই বক্সত থকা শব্দবোৰ ব্যৱহাৰ কৰিব পাৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে অতি সহজকৈ মই 5টা সেন্টেন্স লিখি দিছো। This is a picture of Magh Bihu. People are getting ready for a community feast. They have made 2 bhelaghors. They are very happy. The children are also helping. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিজৰ কপিত লিখি ল'বা। 16 number A. Write in the oval below the name of a festival that you celebrate. তুমি পালন কৰা এটা উৎসৱৰ নাম এই ওভেলটোত লিখা। ওভেল মানে এই ৰাউণ্ডটোত লিখা। ছাত্ৰ-ছাত্ৰীসকল, উদাহৰণ হিচাপে মই মাঘ বিহু লিখিছো। তোমালোকে যিকোনো এটা উৎসৱৰ নাম লিখিব পাৰা। তুমি বহাগ বিহু লিখিব পাৰা, ঈদ, খ্ৰীষ্টমাছ, হোলি, তুমি যি লিখা এই ওভেলটোৰ ভিতৰত নামটো লিখা। Pick up any 4 points related to the festival from the box below and complete the word with appropriate words. এতিয়া তলৰ এই বক্সৰ পৰা এই ওভেলটোৰ চাৰিওফালে এনেকৈ 4টা পইণ্টছ লিখা। মই যেহেতু মাঘ বিহু লৈছোঁ, মাঘ বিহুৰ লগত মিলাকৈ মই 4টা পইণ্টছ ইয়াতে লিখিছোঁ। স্পেচিয়েল ড্ৰেছ লিখিছোঁ। স্পেচিয়েল ড্ৰেছত মই লিখিছোঁ নিউ গামোচা। গিফ্টছ লিখিছোঁ। গিফ্টছত লিখিছোঁ বিহুৱান। টাইম অফ চেলিব্ৰেশ্যন, কোন টাইমত পালন কৰা হয়, জানুৱাৰী। স্পেচিয়েল ফুড, বিশেষ কি খাদ্য খোৱা হয়, মই লিখিছোঁ পিঠা লাড়ু। 16 number B. Among the 4 points, which one will you choose first and then next? Write them below accordingly. তুমি যে ওপৰত এই 4টা পইণ্টছ লিখিলা, স্পেচিয়েল ড্ৰেছ, গিফ্টছ, টাইম অফ চেলিব্ৰেশ্যন, স্পেচিয়েল ফুড, এই 4টাৰে কোনটো তুমি ফাৰ্ষ্টত লিখিবা, তাৰপিছত তুমি কোনটো লিখিবা সেইটো 2 নম্বৰত লিখা। এনেকৈ 4টা পইণ্টছ লিখা। 16C. Now, make sentences using the above points to form a paragraph and write in your notebook. এতিয়া তুমি এইকেইটা পইণ্টছৰ ওপৰত সেন্টেন্স বনাই এটা পেৰাগ্ৰাফ লিখা। ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে ৰেডি কৰি দিছোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে মই পেৰাগ্ৰাফটো একবাৰ পঢ়ি দিছোঁ। Magh Bihu is an important festival of Assam. It is celebrated in January. We wear new gamusas during Magh Bihu. We eat laru and pitha. We enjoy a community feast during Magh Bihu. তলত অসমীয়া অনুবাদখিনিকো দিছোঁ, তোমালোকে পঢ়ি ল'বা বুজি নাপালে। 17 number. Pick up any one card from below and say 2 or 3 sentences about it. তলত 6খন কাৰ্ড দিয়া আছে। 6খন কাৰ্ডৰে তুমি যিকোনো এখন কাৰ্ড লোৱা আৰু তাৰ ওপৰত 2-3টা সেন্টেন্স কোৱা।
ফেভাৰিট ফুড ছাত্ৰ ছাত্ৰীসকল ফেভাৰিট নহয় ফেভাৰিট দুটা চিলেবল ইয়ৰ ফেভাৰিট ফেষ্টিভেল বিহু ইয়ৰ স্কুল ইয়ৰ বেষ্ট ফ্ৰেণ্ড ছামাৰ ভেকেশ্যন ছাত্ৰ ছাত্ৰীসকল এনচাৰবিলাক সকলোৰে বেলেগ বেলেগ হ'ব কাৰণ ফেভাৰিট ফুড মোৰ বেলেগ তোমাৰ বেলেগ গতিকে এনচাৰটো বেলেগ বেলেগ হ'ব ফেভাৰিট ফেষ্টিভেল এইটোও বেলেগ বেলেগ হ'ব কোনোবাই বিহু বেছি ভাল পায় কোনোবাই খ্ৰীষ্টমাছ বেছি ভাল পায় কোনোবাই হোলী বেছি ভাল পায় ইয়ৰ স্কুলখন বেলেগ বেলেগ হ'ব তোমাৰ স্কুল বেলেগ অন্য এজনৰ স্কুল বেলেগ ইয়ৰ বেষ্ট ফ্ৰেণ্ডটো বেলেগ বেলেগ হ'ব এনচাৰবিলাক কাৰণ মোৰ বেষ্ট ফ্ৰেণ্ড বেলেগ তোমাৰ বেষ্ট ফ্ৰেণ্ড বেলেগ ছামাৰ ভেকেশ্যন সকলোৰে একে হ'ব মই মোৰ মতে 3টা সেন্টেন্স লিখি দিছোঁ তোমালোকে অন্য ধৰণে লিখিলেও হ'ব Summer vacation is given in July. Summer vacation July দিয়ে. I visit my grandparents in summer vacation. Summer vacationত মই grandparentsক লগ কৰিবলৈ যাওঁ. I help my father in the cultivation of paddy during this vacation. এই বন্ধত মই মোৰ ফাদাৰক ধান খেতি কৰাত হেল্প কৰোঁ. 18 number. Rohit is in Guwahati to participate in a debating competition. Debating competitionত ভাগ ল'বৰ কাৰণে ৰোহিতে গুৱাহাটীত আছে ছাত্ৰ ছাত্ৰীসকলে এই ডিবেটিং কম্পিটিশ্যন তৰ্ক প্ৰতিযোগিতা কি হয় তোমাৰ ছাৰ মেমে কৈ দিব ৰোহিত's friends জাবিন তুমি যি কোৱা and Hardeep are talking about Rohit's chance of winning the competition. এতিয়া ৰোহিতৰ ফ্ৰেণ্ড হৰদীপ আৰু জবিনে ৰোহিতৰ কম্পিটিশ্যন জিকাৰ ওপৰত কথা কৈ আছে নাও read the answers that Jabin gives and make the question that Rohit asked. ছাত্ৰ ছাত্ৰীসকল এইখিনিতে অলপমান পাজল হৈ গ'ল ৰোহিতে গুৱাহাটীত আছে ৰোহিত সম্পৰ্কত জবিন আৰু হৰদীপে কথা পাতি আছে জবিন হৰদীপ কিন্তু ইয়াতে ৰোহিতে সোধা বুলি দিছে এইটো ৰোহিত হ'ব নালাগে এইটো হ'ব লাগিছিলে হৰদীপ কাৰণ হৰদীপেহে সুধি আছে হৰদীপে সুধি আছে জবিনে উত্তৰ দি আছে হৰদীপে সোধা প্ৰশ্নটো কিন্তু কমপ্লিট নহয় প্ৰশ্নটো তুমিহে কমপ্লিট কৰি ক'ব লাগিব এনসাৰ দিছে he has prepared himself for the competition fully he নিজকে সম্পূৰ্ণভাৱে সাজু কৰি তুলিছে হৰদীপৰ প্ৰশ্নটো হ'ল he কেনেকৈ প্ৰস্তুতি চলাইছে প্ৰশ্নটো হ'ব how has he prepared himself for the competition he has prepared himself for the competition fully সম্পূৰ্ণভাৱে he presents his ideas clearly he নিজৰ আইডিয়াবিলাক ক্লিয়াৰলি প্ৰকাশ কৰিছিল কেনেকৈ প্ৰকাশ কৰিছিল how clearly প্ৰকাশ কৰিছিল he speaks confidently in front of an audience দৰ্শকৰ আগত he confidently আত্মবিশ্বাসেৰে কৈছিল কেনেকৈ কৈছিল আত্মবিশ্বাসেৰে কেনেকৈ প্ৰকাশ কৰিছিল ক্লিয়াৰলি তোমালোকে এই শব্দবোৰ মনত ৰাখিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই প্ৰশ্নবোৰ লিখি দিছোঁ 19 number some of us are good at painting singing dancing etc আমাৰ মাজৰে কিছুমানে পেইন্টিংত ভাল সিংগিংত ভাল ড্যান্সিংত ভাল work in pairs and ask each other what you are good at এতিয়া দুজন হৈ লোৱা আৰু এজনে হেজনক প্ৰশ্ন কৰা কোনে কিহত ভাল also say how well you do it আৰু হি নিজৰ কামবিলাক কেনেকৈ কৰে এজনে প্ৰশ্ন কৰিব এজনে উত্তৰ দিব ক্লাছত এক্টিভিটিটো তোমালোকক ছাৰ মেমে কৰাব মই উদাহৰণ হিচাপে এটা লিখি দিছোঁ 20 number read what happened to the stork in the house of the fox বগলীৰ শিয়ালৰ ঘৰত কি হৈছিল হে লাইনটো পঢ়া he looked at his plate hungrily হি ভোকতে প্লেটখনৰ ফালে চাই আছিল now read how the fox left the house of the stork এতিয়া ফক্সে বগলীৰ ঘৰ কেনেকৈ এৰিছিল হে লাইনটো পঢ়া লাইনটো হ'ল he left the place sadly দুখেৰে এৰিছিল এতিয়া মন কৰিবা The underline words in sentences A and B. Say how something is done. ওপৰৰ আন্ডাৰলাইন কৰা এই ওয়ার্ড কেইটাই কোনো এটা কাম কেনেকৈ ঘটিছে কেনেকৈ হৈছে হেতু কৈছে হাংগ্ৰিলি ভোকেৰে sadly দুখেৰে কেনেকৈ চাইছিল ভোকত চাইছিল কেনেকৈ এৰিছিল দুখেৰে এৰিছিল হাংগ্ৰিলি sadly
কনফিডেণ্টলি, ক্লিয়াৰলি, ফুললি, ছাত্ৰ ছাত্ৰীসকল এইবিলাকক এডভাৰ্ব বুলি কয়। তোমালোকে পিছলৈ এডভাৰ্ব কি হয় জানিব পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে আমাৰ দ্য ষ্টৰ্ক এণ্ড দ্য ফক্স পাঠটি শেষ হৈছে। আশা কৰিছোঁ মোৰ ইউটিউব ক্লাছৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিছা। ধন্যবাদ।